দুদিনমানৰ পৰা মই মানসিক শাস্তি বুলি ক'ব লাগিব ভুগি আছোঁ কাৰণ যদি মিছা বদনাম দিয়া হয় যেনেকুৱা মই নহয়েই যদি তেনেকুৱা বুলি কোৱা হয় কাৰ বেয়া নালাগিব। বন্ধুসকল, আপোনালোকে ডিম্পু বৰুৱাৰ মুখেৰে কথাষাৰ নিশ্চয় শুনিলে। ডিম্পু বৰুৱাই পাইছে মানসিক শাস্তি, মিছা বদনাম জাপিছে ডিম্পু বৰুৱাৰ ওপৰত। আপোনালোকে ডিম্পু বৰুৱাৰ নিজ মুখেৰে শুনিছেই। বন্ধুসকল, ডিম্পু বৰুৱাই মানসিক শাস্তি কিয় পাইছে আজি মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ পৰা আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো অল কৰি থ'ব। তেতিয়া আপুনি আমাৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ পাই থাকিব। বন্ধুসকল, আপোনালোকৰ মৰমৰ ডিম্পু বৰুৱা এজন ইউটিউবাৰ আপুনি নিশ্চয় গমেই পায় আৰু তেওঁ সদায় নতুন নতুন ঠাই দেখুৱাই থাকে তেওঁৰ চেনেলত। তেওঁ ঘৰত থাকিবলৈ সময় নাপায়। বন্ধুসকল, আপোনালোকে জানে যে বৰ্তমান ইউটিউবাৰৰ সংখ্যা বেছি। বহুত ইউটিউবাৰে ডিম্পু বৰুৱাৰ ঘৰলৈ গৈ ভিডিঅ' বনায় আৰু ইউটিউবত আপলোড কৰে। বন্ধুসকল, ডিম্পু বৰুৱাই ভিডিঅ'টো বনোৱা কাৰণটো হ'ল কেইটামান দিনৰ পূৰ্বে ডিম্পু বৰুৱা নলবাৰীৰ পৰা গুৱাহাটীলৈ কিবা কামত ওলাই গৈছিল আৰু কামটো শেষ হোৱাৰ পাছত ঘৰলৈ ভাগৰে জুগৰে আহি দেখে তেখেতৰ ভিডিঅ' বনাবলৈ ৰৈ আছে আৰু কয়, ডিম্পু দা মই আপোনাৰ এটা ভিডিঅ' বনাবলৈ আহিছোঁ। ডিম্পু দাই কয়, মোৰ ভাগৰ লাগিছে অলপ ৰৈ বনাম। তাৰ পাছত ভিডিঅ' বনাবলৈ অহা ব্যক্তিজনে ডিম্পু দাৰ বিষয়ে কয়, ডিম্পু এনেকুৱা ডিম্পু তেনেকুৱা আৰু ভিডিঅ'টো ইউটিউবত আপলোড কৰি দিয়ে আৰু ভিডিঅ'টো ভাইৰেল হৈ গ'ল। তেওঁ কৈছে আজিলৈকে তেওঁ 1000তকৈও বেছি চেনেলত ভিডিঅ' বনাইছে আৰু বনাব। তেওঁ দুখে ভাগৰে অহাৰ বাবে অলপ ৰ'বলৈ কৈছিল। বন্ধুসকল, আপোনালোকে কমেণ্ট বক্সত জনাব যে ডিম্পু বৰুৱাৰ গাত কিবা দুখ আছেনে নাই। আৰু এই কথা মই কোৱা নহয়, ডিম্পু বৰুৱাই নিজৰ ফেচবুকত এই কথাকেষাৰ কৈ এটা ভিডিঅ' আপলোড কৰিছে।